সম্পূৰ্ণ মানে ডাঙৰকৈ হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? ময়ো ভালে আছোঁ। আশা কৰিছোঁ আপোনালোকেও ভালে আছে। আৰু আজি মই একেবাৰে সম্পূৰ্ণ বেলেগ ৰূপ এটাত আহিছোঁ। আচলতে হয়, মই লক্ষ্মী পূজা কৰি আহিলোঁ আজি। আৰু কৰি আহিলোঁ মানে ঘৰতে কৰিলোঁ। আৰু সকলোৱে কৈ আছে লক্ষ্মী পূজা কৰিলে শাৰী পিন্ধিব লাগে, তাকে মই শাৰী পিন্ধি মেলি পূজা কৰিলোঁ। আৰু পূজাত কি কৰিলোঁ, ইমান বেছি একো মানে কৰা নাই, একদম চিম্পুলকৈ কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিহেতু আজিকালি সকলোখিনি বস্তুৱে শ্বেয়াৰ কৰা হয় আপোনালোকৰ লগত, তাকে ভাবিলোঁ পূজাটোনো কিয় শ্বেয়াৰ নকৰোঁ, হয় নে নহয় বাৰু? তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেতিয়া কথাখিনি মানে ভিডিঅ'টো বনাই লওঁ, এনেকৈ পূজাখিনি কৰি আহিলোঁ, জাষ্ট আজৰি হৈছোঁ। তাকে আৰু এইখিনি সময়ত মানে ভিডিঅ'টো বনাই আছোঁ। আৰু ভিডিঅ'টো কেতিয়া দিব পাৰোঁ সেইটো ক'ব পৰা নাই, কিন্তু দিম আৰু অলপ দেৰিকৈ হ'লেও দি দিম। কিন্তু মই দেখোন আপোনালোকক পূজাৰ মানে শুভেচ্ছাটো দিয়াই নাই। আপোনালোক সকলোকে মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ বহুত বহুত শুভকামনা থাকিল। আৰু ভিডিঅ'টোত মই কি দেখুৱাওঁ বাৰু, তেতিয়াহ'লে বলকচোন চাই লওঁ। আৰু তাৰ আগতে মোৰ ক'বলগীয়া কথাখিনি মই কৈ লওঁ। আপুনি যদি মোৰ চেনেলত আজি নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপুনি আগতে পাই থাকে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, বলকচোন দেৰি নকৰাকৈ। আৰু মই প্ৰথমতে পূজাৰ কাৰণে দেখিছে কিবা এটা আঁকি লৈছোঁ, কিবা এটা মানে ফেঁচা আঁকি আছোঁ। আৰু আপোনালোক সকলোৱে গমেই পায়, ফেঁচা হৈছে লক্ষ্মী মাৰ বাহন। আৰু আমি পূজা কৰোঁতে মানে এনেকৈ ফেঁচা আঁকি লওঁ। আৰু মই ভালকৈ কিন্তু আঁকিব নাজানো। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে, ফেঁচাৰ দৰে দেখিছেনে? আৰু আপোনালোকেও এনেকৈ আঁকি লয়নে ফেঁচা? জনাবচোন। আৰু ফেঁচাৰ লগতে মই আঁকি লৈছোঁ, এয়া হৈছে পদুম ফুল। আৰু পদুম ফুলত লক্ষ্মী মা বহি থাকে, তাৰ কাৰণে পদুম ফুল আঁকি লৈছোঁ। আৰু কাষতে আঁকি লৈছোঁ ধানৰ আগ, মানে নতুন ধানৰ আগ মোৰ ওচৰত বৰ্তমান নাই, তাকে মই আঁকি দিছোঁ। মানে এইখিনি মই থাকক বা নাথাকক, ধানৰ আগ মই গোটেইখিনি এনেকৈ আঁকি লওঁ আমি পূজা কৰোঁতে। আৰু এইফালে দেখিছে প্ৰসাদখিনি আগবঢ়াই দিয়া হৈছে। আৰু লগতে দিয়া হৈছে তামোল পানী ঠগি দিয়া হৈছে। আৰু এতিয়া মই পাঁচচালি আপোনালোকক অলপমান শুনাইছোঁ, আহকচোন চাওক। শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ, লক্ষ্মী নাৰায়ণ সম্বাদ পদ। জয় জয় কৃষ্ণ কৃপাময় দেৱহৰি, মহা পাপীয় নিস্তাৰে যাগ স্মৰি। যাৰ লীলা বিভৱৰ নাহি পাৰাপাৰ, হেন কৃষ্ণ পদে কৰক কটি নমস্কাৰ। গুৰুৰ চৰণ মনে খৰগত কৰি, বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়তে ধৰি। ব্যাস আৰু বাল্মীকি প্ৰভৃতি কবিগণ, আদ্য গুৰু বন্দ পিতৃ মাতৃৰ চৰণ। সৰস্বতী মাওক কৰিয়া নমস্কাৰ, লক্ষ্মীৰ চৰিত্ৰ পদ। চিন্তাযুক্ত হোৱা সৰ্বক্ষণে যি থাকয়, পায়ে খসে জিত ধূলা মাটি ছয়। বাসি পুষ্প পিন্ধে জিত হয় উশাত, ভগ্ন আসনত জিত বসি খায় ভাত। অকুমাৰী নাৰীক ৰময় জিত জন, তাহাক তেজহময় জানা নাৰায়ণ। মই মত্ত অতি গৰ্ব কৰে জীৱাজন, পুনঃ বল আমি তেজ সেহি জন। উচিষ্টক চৈ জিত কৰয় ভজন, স্নান কৰি তৈল প্ৰভু খসে জিত জন। অন্ধকাৰে ছয় আৰু তৃণ সিংহে নখে, তাক মই তেজহিত থাকে মহাদুখে। নিজ অংগ নিজ পুত্ৰ ফাইজত বঞ্চিয়া জিত খায়, শুনা নাৰায়ণ মই নাজ তাৰ ঠাই। মুখ হৰি ধোৱা পানী পেলাবে দুৱাৰে, নাথাকো তাহাৰ ঘৰে জানি বাহাষাৰে। উলংগত হোৱা জিত শৰণ শয়ন, তিতা আসনত বহি যি কৰে ভজন। দক্ষিণ পশ্চিম মুখে জিত দন্ত খসে, সত্য কহ মই নাজ। আৰু পাঁচালীখনৰ গোটেইখিনি শুনোৱা নহ'লগৈ, আৰু ইমান সম্ভৱো নহয় গোটেইখিনি শুনাবলৈ। আৰু এতিয়া চাওকচোন মই কেনেকৈ সজাইছোঁ, চিম্পুল মানে একেবাৰে চিম্পুলকৈ। আৰু এয়া দেখিছে নহয়, মই যে ধানৰ মানে আগ বুলি ক'লোঁ, তাতে মই অলপমান ধান ছটিয়াই দিছোঁ, তিল ফুল দিছোঁ আৰু ফুল দিছোঁ, এনেকৈ আৰু চিম্পুলকৈ সজাইছোঁ। আৰু আপোনালোকে কেনেকৈ সজায় কমেণ্টত জনাব। আৰু এতিয়া কি চাওঁ আহকচোন। আৰু এইফালে লুচিৰ কাৰণে মই আটাখিনি বেলি আছোঁ। আজি ইমানকৈ একো দেখুওৱা নহ'লগৈ, কাৰণ বহুত দৌৰা দৌৰি।
কোনোমতে মানে এইখিনি কৰি লৈছোঁ আৰু অকল আটা বেলাখিনি দেখুৱাই ল'লোঁ। আৰু এইফালে মই লুচিখিনিও ভজা হৈ গ'ল, লুচি ভজাখিনিও মই নেদেখুৱালোঁ। লুচিখিনি হৈ গ'ল। আপোনালোকে কি কি খালে? বহুতে খিচিৰিও খায়, আৰু মই কিন্তু আজি লুচি আৰু মটৰ পনীৰ, অকল মটৰ নহয়, ৰাজমাহ, মটৰ, বুট, কাবলি বুট, আৰু এইফালে দেখিছে পনীৰ ভাজি আছোঁ। আৰু মোৰ ৰেডিয়ে হৈছে মটৰ পনীৰ মানে ঘুগনি, আৰু আমি ঘুগনি বুলিও কওঁ। আপোনালোকে কি কয় বাৰু? ফুটটো কিমান ডাঙৰকৈ লোৱা গৈছে দেখিছেনে? তেতিয়াহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। আৰু আপোনালোকে পূজা কৰিলেনে কমেণ্টত জনাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ কাৰণে আহিছোঁ, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ। তেতিয়াহ'লে আজিৰ কাৰণে আহিছোঁ। বাই বাই, টেক কেয়াৰ।